আপোনালোকে জানে যে আজি আপোনালোক সকলোৱে আমি এইটো খবৰ পাইছোঁ যে সিন্ডিকেট সম্পৰ্কত এই সপ্তাহত যোৱা দুদিনৰ পৰা সংবাদ মাধ্যমত সিন্ডিকেট সম্পৰ্কত বাতৰি প্ৰকাশ পাইছে। শ্ৰীৰামপুৰত এটা সিন্ডিকেট সম্পৰ্কত শ্ৰীৰামপুৰত সংঘটিত এটা সিন্ডিকেটৰ কাৰণে এগৰাকী ভুক্তভোগীয়ে দিয়া অভিযোগৰ ভিত্তিত তদন্ত কৰি এই সিন্ডিকেটৰ সন্দৰ্ভত এগৰাকী দ্বিতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে। সোণেশ্বৰ ব্ৰহ্ম নামৰ এগৰাকী দ্বিতীয়ক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ পৰা ৩৬ লাখ টকা উদ্ধাৰ হৈছে। এইটো ভাল কথা যে সিন্ডিকেটত জড়িত এগৰাকী বিষয়া গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ পৰা এনেদৰে ধন যি ৰিকভাৰী কৰিছে এইটো সঁচাই এটা ভাল কাম হৈছে। কিন্তু আমি দীৰ্ঘদিনৰ পৰা যি কৈ আহিছোঁ যে এই সিন্ডিকেট যি চলি আছে, বিজেপি চৰকাৰে কয় যে সিন্ডিকেট নিৰ্মূল কৰা হৈছে, দুৰ্নীতি নাই, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হৈছে। আমিতো দেখিয়ে আছোঁ ৫০০,০০০ টকীয়া উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীসকলক এনেকৈ সদায় হাত দাঙি দাঙি ধৰি আছে, গ্ৰেপ্তাৰ কৰিয়ে আছে। সেইখিনিলৈকে ঠিকেই আছে। ১৫০০ টকীয়াই হওক, ১,০০০ টকীয়াই হওক, কেলেংকাৰী দুৰ্নীতি হৈছে, উৎকোচ লৈছে, গ্ৰেপ্তাৰ কৰিছে। কিন্তু প্ৰশ্নটো আমাৰ হ'ল যে আজি যিখন সংবাদমেলৰ আমাৰ উদ্দেশ্য যে যেতিয়া কোনো এটা কেলেংকাৰীত বা এই শেহতীয়াকৈ যিটো সিন্ডিকেট ৰাজনৈতিক নেতা মানে বিজেপিৰ নেতা কথা জড়িত হৈ পৰে, বিজেপিৰ কোনো ব্যক্তি জড়িত হোৱাৰ কথা যেতিয়া আহি পৰে, সেই মুহূৰ্ততে এই সিন্ডিকেটৰ লগত জড়িত হৈ থকা ব্যক্তিগৰাকীক কিন্তু গ্ৰেপ্তাৰ কৰাৰ পৰা আঁতৰত থাকে আৰু কোনো ধৰণৰ বিজেপিৰ নেতা জড়িত হৈ থকা ঘটনাত কোনো নেতাক গ্ৰেপ্তাৰ নকৰে বা তেওঁক নধৰে। এতিয়া সিন্ডিকেটত জড়িত যি শ্ৰীৰামপুৰৰ সিন্ডিকেটত জড়িত বিজেপি নেতাক সুৰক্ষা দিছে, এই কথাটো আমি অসমে আমি অভিযোগ উত্থাপন কৰিছোঁ আৰু এই কথাটো ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশো হৈছে। সিন্ডিকেটত জড়িত যিগৰাকী নেতা, এই নেতাগৰাকী হৈছে শ্ৰীৰামপুৰ সংসদীয় যি পাৰিষদীয় তেওঁ MCLA শ্ৰীৰামপুৰৰ সজল সিংহ হৈছে এই শ্ৰীৰামপুৰ সিন্ডিকেটৰ এক্সিকিউটৰ এজন। তেওঁ পৰিচালনা কৰা এগৰাকী ব্যক্তি যিয়ে শ্ৰীৰামপুৰ সিন্ডিকেটটো নিয়ন্ত্ৰণ কৰে। এতিয়া কথাটো হ'ল যে যিগৰাকী দ্বিতীয় গ্ৰেপ্তাৰ কৰা হৈছে, এগৰাকী চৰকাৰী বিষয়াৰ ইমান সাহস হৈছেনে? তেওঁ তাত অকলে এই সিন্ডিকেট কৰিব পাৰিছে জানো? নিশ্চয়কৈ পৰা নাই। ইয়াত ৰাজনৈতিক পৃষ্ঠপোষকতা নিশ্চয় থাকিব লাগিব। তেওঁক ৰাজনৈতিকভাৱে তেওঁক এই ক্ষমতা প্ৰদান কৰা হৈছে। তাৰ কাৰণেই আজি এই দ্বিতীয়গৰাকীয়ে এনেদৰে তাত সিন্ডিকেট কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত অন্যতম এজন কাণ্ডাৰী হৈছে সজল সিংহ, তেওঁ শ্ৰীৰামপুৰ MCLA। এতিয়া সজল সিংহ বিজেপিৰ হোৱাৰ কাৰণেই এতিয়া সজল সিংহক গ্ৰেপ্তাৰ কৰা নাই আৰু সজল সিংহ এতিয়া আমি সংবাদ মাধ্যমত পাইছোঁ যে তেওঁ পলাতক অৱস্থাত আছে, তেওঁ পলাই আছে। বিজেপিৰ নেতা হোৱাৰ কাৰণে সজল সিংহক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই নেকি? সজল সিংহৰ লগতে আন কেইবাজনো এতিয়া MCLA, অকল সজল সিংহই নহয় আৰু কেইবাজনো সজল সিংহৰ সৈতে এতিয়া তেওঁলোকে পলাতক অৱস্থাত আছে। আমি চৰকাৰক দাবী জনাইছোঁ যে যদিহে প্ৰকৃততে দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে, শূন্যৰ সহনশীলতাৰ কথা কৈছে, তেতিয়াহ'লে চৰকাৰী বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰি থকাৰ লগতে এই যে কেলেংকাৰীত জড়িত যিসকল বিজেপিৰ নেতা, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে। সজল সিংহক গ্ৰেপ্তাৰ কৰিলেহে ওলাই পৰিব যে এই পইচাটো প্ৰমোদ বড়োৱে পায় নে দিল্লীৰ কোনোবা মন্ত্ৰীয়ে পায়। এই কথাটো সজল সিংহক গ্ৰেপ্তাৰ কৰিলেহে ওলাব। গতিকে অনতি পলমে সজল সিংহক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আম আদমি পাৰ্টীয়ে আমি দাবী জনাইছোঁ। এতিয়া আমি সকলোৱে জানো যে শ্ৰীৰামপুৰ সিন্ডিকেটৰ বিষয়ে বিভিন্ন ধৰণৰ খবৰ ওলাই থাকে আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আপোনালোকে জানে যে এতিয়া আম আদমি পাৰ্টীক দুৰ্নীতিৰ সন্দৰ্ভত দুৰ্নীতি সংঘটিত হৈ থকা বহু খবৰ ইতিমধ্যে ৰাইজে আমাক দিয়ে। আৰু এই বাতৰিবিলাক ওলাই যোৱাৰ পিছত শ্ৰীৰামপুৰ সন্দৰ্ভতো আমাক কেনেদৰে বহুতেই এই কথা ব্যক্ত কৰিছে
যে শ্ৰীৰামপুৰত কিদৰে কেলেংকাৰী সংঘটিত সিন্ডিকেট হৈ আছে। সমগ্ৰ বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত চলি থকা এই শাসন ব্যৱস্থাটোত বিটিআৰত কিদৰে দুৰ্নীতি চলি আছে এই কথাও আমাক অৱগত কৰিছে। কিন্তু আমি এইবোৰ তথ্য পৰৱৰ্তী সময়ত আপোনালোকক দিম, এইটো এটা অন্য বিষয়। কিন্তু আজি যিহেতু মূল বিষয়টো সিন্ডিকেট, যেনেকৈ মহৰ সিন্ডিকেট চলি আছে, বাঁহৰ সিন্ডিকেট চলি আছে, ব্ৰইলাৰ, মাছ, কণী, শেহতীয়াকৈ যি কেলেংকাৰী যি সিন্ডিকেটৰ কথা ওলাল এয়া হৈছে টাইলছ আৰু মাৰ্বল। গতিকে তাৰমানে এতিয়া পশ্চিমবংগ ফালৰ পৰা আকাশেৰে উৰি অহা যে আমাৰ সীমাৰ পৰা মানে পশ্চিমবংগৰ ফালৰ পৰা যি চৰাই চিৰিকটি যে অসমৰ ফালে যে উৰি আহে, সেই চৰাই চিৰিকটিকেইটাৰ ওপৰতহে মানে গুণ্ডাকৰ বা সিন্ডিকেট নাই। বাকী যি আহে নাইট চুপাৰৰ যি সামগ্ৰী আহে, নাইট চুপাৰৰ নামত সিন্ডিকেট, ট্ৰাকেদি অহা সামগ্ৰীৰ পৰা সিন্ডিকেট। এই সিন্ডিকেট যে চলিছে, তেতিয়াহ'লে এই সিন্ডিকেটৰ আঁৰত আছে কোন, এই কথাটো তদন্ত কেনেদৰে হ'ব? কেইগৰাকীমান ব্যক্তিক অভিযুক্তক ইয়াত গ্ৰেপ্তাৰ কৰি থৈছে, তেওঁলোকে সাহস পাব নেকি? তেওঁলোক সাধাৰণ একোজন লোক, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে তদন্ত কৰিছে। কিন্তু আমি আম আদমি পাৰ্টীয়ে এতিয়া দাবী জনাইছোঁ, আমি প্ৰত্যাহ্বান জনাইছোঁ যে এই 9 গৰাকী যি ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে, তেওঁলোকে যি ষ্টেটমেণ্ট দিছে, তেওঁলোকেতো তদন্তৰ ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো ৰাজহুৱা কৰিব লাগে। চৰকাৰে 9 গৰাকী ব্যক্তিৰ যি ষ্টেটমেণ্ট, এই ষ্টেটমেণ্টটো ৰাজহুৱা কৰিব লাগে। আৰু আমি পোৱা খবৰ অনুসৰি যে এই ষ্টেটমেণ্ট দিওঁতে 9 গৰাকীৰ ভিতৰত 2 গৰাকীয়ে আন MCLৰ নাম তেওঁলোকে কৈছে, MCLৰ নাম কৈছে। যে তদন্ত চলি আছে কাৰণে আমি নামটো নকওঁ, কিন্তু চৰকাৰে এই কথাটো ৰাজহুৱা কৰি দিয়ক যে এই 9 গৰাকী ব্যক্তিয়ে তেওঁলোকে যে এতিয়া তদন্তত তেওঁলোকে যে ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো ৰাজহুৱা কৰি দিয়ক। তাতেই তেওঁলোকে কাৰ নাম কৈছে এতিয়া ওলাই পৰিব। ইয়াৰ লগত দিছপুৰৰ কোন মন্ত্ৰী জড়িত হৈ আছে, কোন মন্ত্ৰীৰ ছত্ৰছায়াত শ্ৰীৰামপুৰত সিন্ডিকেট চলি আছে, এইটো সজল সিঙক গ্ৰেপ্তাৰ কৰিলে। আৰু সজল সিঙৰ সৈতে আন যি পলাতক MCLA আছে, এই MCLAসকলক গ্ৰেপ্তাৰ কৰিলেহে এই কথাটো ওলাব। এতিয়া এগৰাকী ব্যক্তিয়ে, এগৰাকী ভুক্তভোগীয়ে কমপ্লেইন দিয়াৰ পিছত এই কথাটো পোহৰলৈ আহিল। তাৰমানে যোৱা 1.5 বছৰে শ্ৰীৰামপুৰত এই সিন্ডিকেট চলিয়ে আছে। এই ভুক্তভোগীগৰাকীয়ে কোৱাৰ পিছতে গৃহ মন্ত্ৰালয়ে যেতিয়া নিৰ্দেশ দিলে, তাৰ পিছতে তদন্ত হ'ল। আৰু তদন্তৰ পিছত এইটো জলজল পটপটকৈ ওলাই পৰিলে যে তাত সিন্ডিকেট সংঘটিত হোৱাটো হয়। মানে যোৱা 1.5 বছৰে তাত এই সিন্ডিকেট চলিয়ে আছিল। এতিয়া এই সজল সিংহ কোন? হঠাৎ সজল সিঙৰ কথাটো ওলাল। সজল সিংহ কোন? এই সজল সিংহ কিয় এনেদৰে সিন্ডিকেটৰ অন্যতম কাণ্ডাৰী হৈছে, এইগৰাকী হৈছে সজল সিংহ। এই যে মাজত বহিছে, আপোনালোক সকলোৱে জানে, তেওঁ যোৱা নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ তেওঁ জয়লাভ কৰা MCLA আছিল। পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিলে। আৰু বিজেপিত যোগদান কৰাৰ পিছত কাষতে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ বহি এখন সংবাদমেল সম্বোধন কৰিছে। এতিয়া এই মুখ্যমন্ত্ৰীৰ লগত বহি থকা এই সজল সিংহ তেওঁ বিজেপিৰ ৱাশ্বিং মেচিনত মানে ধোৱাৰ কাৰণে, বিজেপিৰ ৱাশ্বিং মেচিনত ধুই দিয়াৰ কাৰণে তেওঁ বিজেপিৰ ৱাশ্বিং মেচিনত তেওঁ নিকা হৈ এতিয়া তাৰমানে বিজেপি ৱাশ্বিং মেচিনত যোৱাৰ পিছত তেওঁ এই মানে এই সিন্ডিকেটত তেওঁক মানে চলাবৰ কাৰণে তেওঁক ছিগনেল দিছে নেকি, তেওঁ অথৰাইজ দিছে নেকি? মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ হোৱাৰ সুবাদতে বা মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি তেওঁ এই সিন্ডিকেট চলাইছে নেকি? গতিকে ইয়াৰ তদন্ত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আম আদমি পাৰ্টি অসমে কৈছোঁ যে আপুনি এই দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলৰ কথা কৈ থাকে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ কথা ক'লে প্ৰকৃততে যদি দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে, তেতিয়াহ'লে সজল সিংহ আৰু এই শ্ৰীৰামপুৰৰ যি সিন্ডিকেট, এই সিন্ডিকেটত জড়িত MCLসকলৰ তদন্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰিলে সকলো জলজল পটপটকৈ ওলাই যাব। আমি দেখিছোঁ যে বিভিন্ন সময়ত আমাৰ নেতাসকলৰ ওপৰত, আপৰ নেতাসকলৰ ওপৰত ED লগাই দিয়ে, CBI লগাই দিয়ে। ED CBIটো এতিয়া আপৰ নেতাসকলৰ পিছত লগাবৰ কাৰণে ৰাখি থোৱা হৈছে। কিন্তু আমি কৈছোঁ যে CBIটোক চৰকাৰে এই যে শ্ৰীৰামপুৰ সিন্ডিকেট হৈ আছে, শ্ৰীৰামপুৰ সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰিব আৰু সিন্ডিকেটৰ সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে CBIক লগাওক, তেতিয়াহে দুৰ্নীতি নিৰ্মূল হ'ব। আপৰ নেতাৰ পিছত CBI লগাই থাকিলে কি হ'ব? য'ত দুৰ্নীতি হৈছে CBIক তাতে লগাই দিয়ক, তেতিয়াহে তদন্ত কৰিলে ওলাব। গতিকে আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোত কৈছোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বত যি শাসন চলি আছে বিটিআৰত, পুনৰবাৰ কৈছোঁ যে সিন্ডিকেট চলি আছে, প্ৰমোদ বড়োৰ নেতৃত্বতে সিন্ডিকেট চলি আছে।
আৰু প্ৰমোদ বড়োৰ শাসনকালতেই এই MCLA কি সাহস পাইছে তেওঁলোকে এই চিণ্ডিকেটত জড়িত হৈ আছে। এতিয়া এই যে ৩৬ লাখ টকা পালে MCLA যদি সজল সিঙক যদি গ্ৰেপ্তাৰ কৰা হয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত এই কথাটো নিশ্চয়কৈ ওলাব যে ইয়াৰ টকাৰ ভাগ BTR কোন নেতাই পায়, দিল্লীৰ কোন মন্ত্ৰীয়ে পায়। গতিকে আজি আমি এই কথাখিনি ব্যক্ত কৰিবৰ কাৰণে আমাৰ যি প্ৰতিক্ৰিয়া চিণ্ডিকেট সম্পৰ্কত যি শ্ৰীৰামপুৰ চিণ্ডিকেট যি সংগঠিত হৈ আছে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ কাৰণে সংবাদমেলখন আমি আয়োজন কৰিছিলোঁ। আৰু আমি চৰকাৰক পুনৰবাৰ দাবী জনাইছোঁ যে সৰু সুৰা যিবোৰ কেলেংকাৰীত জড়িত হৈ আছে তেওঁলোককতো গ্ৰেপ্তাৰ কৰিছেই, আমি কোৱা নাই যে সৰু সুৰাবিলাক কৰিব দিছোঁ, সকলো কৰক, 500 কৰক, 1000 কৰক, কিন্তু কোটি টকাটো আহিলে ৰৈ যাব নালাগে। আৰু সাধাৰণ কোনোবা বিষয়া কৰ্মচাৰীয়ে কৰিছে গ্ৰেপ্তাৰ কৰিছে ঠিকে কথা, যেতিয়া বিজেপি নেতাৰ নাম আহে তেতিয়া যাতে এই ধৰণৰ গ্ৰেপ্তাৰ কৰাৰ পৰা যাতে সাৰি যাব নোৱাৰে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰমাণ দিবৰ কাৰণে যে তেওঁ প্ৰকৃততে সঁচাই কঠোৰভাৱে তেওঁ যে মানে দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ এই সজল সিঙৰ লগতে আন কোন MCLA জড়িত হৈ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁ সাহস দেখুৱাব লাগে, এই আমি দাবী উত্থাপন কৰিছোঁ। 9জন